আপনি চিনি পাব লাগে সত্যপৰ কলিতাৰ দেখছো ওই যেটা এটা মন্দির জোতা পিন্ধি আছে লগতে এখন চেলেঞ্জ আছে ডক্টৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অধ্যাপক ডক্টৰ উমেশ ডেকা ছাৰ আৰু সাংসদ শ্ৰী আব্দুল খালেক ডাঙৰীয়া আৰু কবি শ্ৰদ্ধেয় কবি আৰু কবিতা অনুৰাগী ৰাইজ যিখিনি কথা সঁচাই এডিটৰ আছিল 69-70 বছৰ মেগাজিনখন মোৰ এডভাইজাৰ আছিলে ডক্টৰ মহম্মদ তাহেৰ তেতিয়া আৰু এতিয়া যিটো কবিতাৰ কথা হ'ল তেতিয়া এইটো 69ত লিখা কবিতা আৰু আন্ধাৰ হাতখন ভাঙি দিলে প্ৰেক্ষাগৃহত বহি থকা কবিতা শুনিবলৈ বাট চাই থকা সুধীবৃন্দ মঞ্চ কৰি থকা সুধীবৃন্দ আমি এটা কৰিও মাতিবলৈ কৈছে মই বিচাৰে দুটা মাতি বেছি দীঘল কবিতা নহয় প্ৰথম কবিতাটোৰ শীৰ্ষক শান্তি তৃষ্ণা মোক কবিতাৰ খেলনা কিছুমান টুকুৰা শব্দ বিনা অনুমতিত কোনোবাই মোৰ কামিহাৰে গজাল মাৰি মাৰি আদি দিয়ে কাছৰ দৰে ভাবি যোৱা কিছুমান টুকুৰা শব্দ শব্দবোৰ জীয়াই থাকে যিচুৰ দৰে সিদিনা এখন বজাৰত সোমালো বজাৰত ক্ৰেতা বিক্ৰেতাৰ গুৰি কৰোৱাৰ কাৰণে সকলোৱে ক্ৰেতা সকলোৱে ইচ্ছেক বুজি বিক্ৰেতা নানান পোচাকত খ্যাত প্ৰখ্যাত বিপেৰুৱা বজৰুৱা ভাৱসমূহ কবিতাৰ শিৰোনাম নীলা শিমল আগেই শিমলু ফুলবোৰ ৰঙা নাছিল শিমলু ফুলবোৰ আছিল গাঢ় নীলা পৃথিৱীৰ আটাইতকৈ প্ৰাচীন শিমলুজোপা লখাই কৰাৰ পাৰত আছিল জানিব পাৰে বেলিয়ে মাটিৰ ইতিহাস পিঠিত ফেলুই গজা শিলবোৰৰ কাহিনী যি শিল সময়ৰ ঘৰখনত মাটি হৈছিল শিলবোৰটো জুইৰ জন্মদাত্ৰী শিলতে শিপাই আছে ডক্টৰ আবৃত্তি হয়কে এডৱাৰ্ড ষ্টেডি চাংমা তেওঁক আজি এওঁ মিৰ্জা কলেজত আজি মই তেওঁক কৈছোঁ যে কবিতাবিলাক তেওঁৰ কল্পজ্যোতি ৰায় দুজন PhDৰ ছাত্ৰ পোহনীয়া কুকুৰটো নোহোৱা হ'লেও ঘৰখনত ঘূৰি ফুৰে তাৰ নামটো দেশ আৰু জাতিৰ বাবে জীৱন দিয়াসকলৰ নামবোৰ ফটফটীয়াকৈ মনত থাকি যায় তোমাৰ বাবে মই এৰি দিছোঁ সেই সেউজীয়া তোমাৰ ৰূপ্ন শৰীৰ তুমি সেউজীয়া হৈ থাকিবা তুমি সেউজীয়া হৈ থাকিলেহে আকাশ নীলা হৈ ৰ'ব তাৰ পাছত ইপাৰ সিপাৰ এক হৈ সাকুখনে নৈকণিকে সুধিলে সুদূৰত সেয়া কিহৰ খৰখলনি বুকুৱে বুকুৱে বুৱতীয়ে দলংখনক দেখুৱালে গণি শেষ নোহোৱা সেইটো কবিতা প্ৰেমী ৰাইজ ময়ো অন্য কবিসকলৰ দুই দুটা কবিতাই পাঠ কৰিবলৈ ওলাইছোঁ কিন্তু কবিতা দুটাৰ কোনোবাখিনিত এটা লিংক আছে সেয়া আপোনালোকে নিজেই গম পাব প্ৰথমটো কবিতা মৎস্য অৱতাৰ চাৱাৰৰ চিত্ৰৰেখাৰে সৰকি অহা এটা কণুৱালী মাছ মোৰ হাতৰ তলুৱাত বহি সি আলাপ কৰে তাৰ উৎসৰ্গ নৱকান্ত বৰুৱা লাহে লাহে সকলোবোৰ হৈ উঠিছে তিনিআলিৰ চকত এখন ৰিচাৰ্চ কাৰ্ডৰ দোকান আৰু ফটোষ্টেট ডেকাহাটৰ NGO এনাজৰী আমাৰ এওঁৰ আত্মসহায়ক গোট অসমী আৰু ছোৱালীজনীৰ এখন স্কুটি আমাৰ জনপ্ৰিয় কবি শিমলুৰ কবি
সৌৰভ শইকীয়া আৰু ৰূপা ডেকা পাটন। আপুনি কোনখন কলেজত? কমাৰ্চ কলেজ। তাত ঘূৰি থাকে, তাত নিয়ৰ থাকে, সৰাপাতত ৰাতিপুৱা থাকে, সৰাপাতত দুপৰীয়া থাকে, সৰাপাতত ধোঁৱা বৰণীয়া সন্ধিয়া থাকে। জোনাক থাকে শুক্ল পক্ষৰ, আউহি থাকে কৃষ্ণ পক্ষৰ। গছপাতৰ দৰে এখিলা আকাশ, এখন হাতে টনা ৰিক্সা টোপনি গৈছে। দুপৰীয়াটো মৰিছে PPE কিট পিন্ধি। দুডাল ঢেকীয়াৰ সতে এটা ক'লা সৰুৱা টোপনি গৈছে। বিশাল সুগভীৰ লুইতৰ পাৰত বহি ভাবিছোঁ মই কোন, অনন্ত যৌৱনা নে আন কোনোবা। আপন সত্তাৰে মতলীয়া উৰ্বশী মেনকা অথবা নাঙলৰ শিৰলোত মাটি ফুটি উপজা সীতা। কবিসকলে সদায় জনপ্ৰিয় হোৱাৰ কথাকে ভাবে। মই মৰিম, এই খবৰটো ছ'চিয়েল মিডিয়াত যদি ওলাই যায় কিমান মানুহে চকুলো দেখিব। কবিসকলে তাৰ কথা বেলেগ মানুহতকৈ আগতেই চিন্তা কৰে। নিজে সাজি লোৱা বাহত কাউৰীয়ে কণী দিয়াৰ পিছত কুলি চৰাইৰ কিমান খং উঠে সেই কথা কবিবোৰে খুব ভালকৈ জানে। গৰুৱে পানী খোৱা শব্দ য'তেই শুনা সেয়াই মোৰ ঠিকনা, মই গৰখীয়া। পুৱা আমাৰ গাঁৱৰ পিছফালৰ পথাৰখনলৈ ওলাই আহিবা, নিতৌ তাতেই স্বাগতম জনাম প্ৰভাতী সূৰ্যক, বিচাৰিলে তাতেই পাবা মোক গৰখীয়া মই। দুটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। প্ৰথম কবিতাৰ শিৰোনাম মঞ্চত এখন নাটক। মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ নাটকখন আৰম্ভ হৈছে। নবীন নলিনী ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ। দুৰুই সাধুখনৰ ওপৰেৰে এজাক চৰাই উঠিছে। ৰাতিলৈ ধুমুহা অহাৰ লক্ষণ পৰিস্ফুট হৈ উঠিছে। মই হাবিখনৰ মাজেৰে পোনাই ল'ব লাগিব পাৰোঁ। সৰু লুংলুঙীয়া বাট এটাৰে মই অকলশৰে আগবাঢ়িছোঁ। বাটটোৰ দেখোন মোৰ দৰেই অকলশৰীয়া। টিলাটোৰ কাষেৰে উঠি যোৱা কেঁকুৰিটো এটা অশৰীৰী আৰু বিষণ্ণ কবিতা যেন লাগিছে। জীৱন অন্বেষণৰ এটা নতুন সাধু কথা লিখি মাজে। মই পাঠ কৰিবলৈ লৈছোঁ স্বৰচিত কবিতা খোজ। খোজ শব্দৰ খোজত খোল খাই কবিতাৰ মহচিমা। দুৰুল খাই ছবি বুঢ়িয়াই সাধু। পিত্তা হয় বাস্তৱ, ভাৰত যুদ্ধত শব্দ হৈ পৰে কৌৰৱ। খোজ হ'ব পাৰে ক্ষুদাৰ গজব ঈশ্বৰৰ সাওপাত, হ'ব পাৰে এটা সৰমিয়তি। নাজানি সোমালো আইৰ ফুলেবাৰী, নিচিনি চিঙিলো কলি। মই আজি কবিতা স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। দুটি কবিতা। প্ৰথম কবিতাটি হৈছে সাপ। সৰগৰ বাট বিচাৰি যায় এটা সোণালী সাপ। ৰাতিৰ ধুমুহাত কঁপি পৰা নৈকেত্ৰৰ দৰে উজ্জ্বল বাৰ। গোলাপৰ মৃদুতাই ৰঙা এটা সম্পৰ্ক গঢ় দিয়া মই দেখিছোঁ। কিন্তু তুমি উদ্বাল হৈ পৰা বাৰিষাৰ খবৰবোৰৰ আটকানি আৰু উগ্ৰতাৰ বাবে। অগৰৰ ডাল ভাঙি আনি যেন বাৰিষাৰ নিৰৱচ্ছিন্নতাক বাধাহে দিবা, মই তোমাক চিনিছোঁ। বিধ্বস্ত চৰাইৰ পাখিবোৰ গোটাই থৈছা, মনোমুকুৰত এই ছবিৰে অহা যোৱা। শোভাযাত্ৰাৰ আগতো নাছিলা, শেষতো নাছিলা। এই অহা যোৱা আৰণ্যতকৈ
উৰি গ'ল চৰাই সত্যনা জপা কপাই এৰি আহিব নোৱাৰোঁ বৃন্দাবন কোনে পাতিব ফুলনি পাৰা ফুল কোনে বুটলিব হীৰা উপহীৰা একে নাথাকে ছয় নিশ্চয় কি আছে কাঠ খং কোনে পঠিয়াব কোৱা কথাকে কৈ থাকোঁ বাৰে বাৰে কঁকালত বুজি গুপ্ত তীক্ষ্ণ চুৰি ঘাতক হয় অৱধ বালক শিল বালি মাটিৰ আৱহংগী চলি থাকে মই 10 মিনিটৰ এটা ভাষণ প্ৰস্তুত কৰি আনিছোঁ তাকে পঢ়ি দিবলৈ বিচাৰিছোঁ কবিতা আত্মাৰ সৃষ্টি উত্তৰ আমাৰ মৃত্যুৰ পাছত আমাক মাটিৰ তলত নিবিচাৰিবা আমাৰ পৃথিস্থান মানুহৰ হৃদয়তে পাবা বিখ্যাত কবি জালালুদ্দিন ৰবীন্দ্ৰনাথ ঠাকুৰ বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি ৰহমাৰ নীল বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনি ভিৰৰ মাজত সেই এটা মাথো উজাগৰ ৰাতি মনত পৰেনে নৱকান্ত বৰুৱা শংখৰ ধ্বনি শুনিছোঁ ৰাতিপুৱাইছে নে ৰাতি হৈছে হাতৰ আঙুলিত মোৰ ঢেকীয়াবোৰ বজিছে মই মোক হেৰুৱাইছোঁ তুমি তোমাক বিচাৰি ফুৰিছা ক'ৰবাত ৰৈ আছো নে গৈ আছো শংকৰধ্বনি হৈছে নীলমণি ফুকন কবিতাৰ শক্তিৰ ক্ষেত্ৰত বিশ্বকবি পাবলো নেৰুদাৰ উক্তি আমাৰ যুগৰ ই এটা বিশেষ সন্মানেৰে যুদ্ধ বিপ্লৱ ভয়ংকৰ সামাজিক তোলপাৰ স্বত্বেও আগতে কেতিয়াও কল্পনা কৰিব নোৱাৰাকৈ কবিতাই বেছি ঠাই দখল কৰি গৈছে সাধাৰণ মানুহ ইয়াৰ মুখামুখি হৈছে ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ বা ইয়াক আক্ৰমণ কৰি নিসংগ নিৰ্জনতাত বা সাধাৰণ ৰাইজৰ সমূহীয়া সমাজ ইয়াৰ লগত মিলিত হয় তেওঁ আৰু এটা কথা কৈছিলে যে আই হেভ অলৱেজ ৱান্টেড দ্য হেণ্ডছ অফ পিপল টু বি চিন ইন পয়েট্ৰি যে মানুহৰ হাতবোৰত মই কবিতা বিচাৰোঁ মানুহৰ হাতৰ ৰেখাত মই কবিতা বিচাৰোঁ কোমল মাটিত থকা পানীখিনিয়ে কবিতাৰ গীত গোৱাটো বিচাৰোঁ আৰু কবিতা এটুকুৰা ৰুটি হোৱাটো বিচাৰোঁ যাতে সকলোৱে ভগাই খাব আমি সদায় এটা কথা মানি ল'ব লাগিব যে আমাৰ লোকসাহিত্যৰ শক্তি আন ৰাজ্যতকৈ শক্তিশালী আমাৰ সকলো সাহিত্য সৃষ্টিৰ নেপথ্যত লোকসাহিত্যত আমাৰ বাবে এটা কেন্দ্ৰীয় শক্তি হিচাপে বিবেচিত কৰিব পাৰোঁ আদেশ মৰ্মে মই ক'বলগীয়া বিশেষ কথা নাই কিন্তু মই সামৰণি মৰাৰ কথাহে ক'বলৈ আহিছোঁ আচলতে আজি ৰাতিপুৱাৰ এই সময়খিনি সুন্দৰ সময় আমি পাৰ কৰিলোঁ কবিসকলৰ কবিকণ্ঠৰ মাজেৰে আমাৰ জীৱন হৃদয় মগজু আচলতে আলোকিত কৰিব পৰা চিন্তা চৰ্চাৰ প্ৰকাশে আমাৰ জীৱনৰ বাট কিদৰে মসৃণ হ'ব পাৰে তাৰ ইংগিত প্ৰকাশিত হৈছে নিশ্চয় আৰু কবিসকলৰ সেই যি ভাৱনা চিন্তা এই চিন্তাই আমাৰ জাতিগত আমাৰ ঐতিহ্যগত বৈশিষ্ট্য প্ৰকাশ কৰাৰ লগতে জাতীয় সত্তাক নিৰ্মিত কৰিব পৰাৰ ওপৰত নিৰ্ভৰশীল হ'ব কবি সন্মিলনৰ প্ৰকৃত অৰ্থ মই কবি নহয় কবি মন এটা আছে কিন্তু মই কবি নহয় বা কবিতা সম্পৰ্কত মোৰ গভীৰ জ্ঞানো নাই কিন্তু সময়ৰ ৰূপান্তৰত সামাজিক ৰুচিৰ পৰিৱৰ্তনত আৰু এই সংঘাতময় সময়ৰ সংঘাতময় পৰিস্থিতি কাব্যৰ চিন্তা চৰ্চা আংগিক সকলো সলনি হৈছে আনকি ভাৱবস্তু আৰু বিষয়বস্তুৰো পৰিৱৰ্তন হৈছে ৰাতিপুৱাইছে নে ৰাতি হৈছে হাতৰ আঙুলিত মোৰ ঢেকীয়াবোৰ বজিছে মই মোক হেৰুৱাইছোঁ তুমি তোমাক বিচাৰি ফুৰিছা ক'ৰবাত ৰৈ আছো নে গৈ আছো ঘণ্টাত ব্ৰহ্মাণ্ড সংগীত পালে আৰু ডকা ফুটা গোন্ধ জেংৰাই স্পৰ্শ কাজ ভৰা শূন্যতাৰ উজ্জ্বলতা উজাগৰ বতাহৰ সৈতে আত্মাৰ ধ্বনি যেনেদৰে গুঞ্জৰি পাঠ গ্ৰহণ কৰি স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে বা শৈক্ষিক দিশত অসমীয়া ভাষাৰ পাঠ গ্ৰহণ কৰি বিভিন্ন পৰ্যায়ৰ পৰীক্ষাসমূহ উত্তীৰ্ণ হৈছে নতুবা
পৰীক্ষাত নবহাকৈও পঢ়ুৱৈসকলে অসমীয়া বিষয়ৰ সাহিত্য অধ্যয়ন কৰিছে। চন্দ্ৰপ্ৰকাশৰ সন্মানীয় প্ৰকাশক ডাক্তৰ ৰবীন্দ্ৰ মোহন শৰ্মা, আমাৰ অধ্যাপক ৰেখা ৰাণী দেৱী, তেওঁ আদৰি আনিব। বনলতা প্ৰকাশৰ সন্মানীয় প্ৰকাশক মাননীয় অনন্ত হাজৰিকা, তেখেতক অধ্যাপক বিমল মজুমদাৰে আদৰি আনিব। বান্ধৱ প্ৰকাশনৰ প্ৰকাশক মাননীয় ৰঞ্জন শৰ্মা, ৰেখা ৰাণী দেৱী তেওঁক আদৰি আনিব। বিনা লাইব্ৰেৰীৰ প্ৰকাশক চন্দন দে, তেওঁ উৎসৰো আহি পোৱা নাই। পূৰ্বায়নৰ আমাৰ ছাত্ৰ প্ৰকাশক হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত অমৃত উপাধ্যায়, ইয়াৰ পিছতেই আমি জ্যোতি প্ৰকাশনৰ সন্মানীয় প্ৰকাশক মাননীয় নগেন শৰ্মাদেৱক আমি আদৰিব বিচাৰিছোঁ। আমাৰ ৰেখা ৰাণী দেৱী আৰু সম্পাদক বিমল মজুমদাৰ। চন্দ্ৰপ্ৰকাশৰ সন্মানীয় প্ৰকাশক ডাক্তৰ ৰবীন্দ্ৰ মোহন শৰ্মা, তেওঁকো আমি অধ্যাপক বিমল মজুমদাৰ আৰু ৰেখা ৰাণী দেৱী দুয়োগৰাকী আদৰণি জনাব। জ্যেষ্ঠ কনিষ্ঠ সকলে একত্ৰিত হৈছেহি আৰু একত্ৰিত হৈ নিজৰ প্ৰজন্মগত যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি নিজৰ মাজত শ্বেয়াৰ কৰিছে। সেইটো কিন্তু আমাৰ কাৰণে এটা অত্যন্ত লাভদায়ক এটা অভিজ্ঞতা। আৰু আজিৰ এই সভাখন এটা অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে যে কেইগৰাকী ইমান বিশিষ্ট প্ৰকাশকক আনুষ্ঠানিকভাৱে ইয়াত তেখেতসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু তেখেতসকলৰ যিটো অভিজ্ঞতা বা তেখেতসকলৰ যিটো অৱদান, আৰু সেই অৱদানক বাদ দি আমি হয়তো খোজ দিব নোৱাৰিলোহেঁতেন, অগ্ৰসৰ হ'ব নোৱাৰিলোহেঁতেন। গতিকে তেখেতসকলৰ যিটো অৱদান প্ৰকাশৰ মাজেৰে অসমীয়া সাহিত্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সেইটো স্বীকাৰ নকৰি নোৱাৰোঁ, সেইটো আমি স্বীকাৰ কৰিব লাগিব। গতিকে তেখেতসকলক মই দুআষাৰ তেখেতসকলৰ অভিজ্ঞতা সম্পৰ্কে দুআষাৰ ক'বলৈ আৰু মঞ্চত উপবিষ্ট বিশিষ্ট প্ৰকাশকসকল আৰু মঞ্চত উপস্থিত থকা সকলো গুণী জ্ঞানী ব্যক্তিসকল, আমাক আজি এনেদৰে আদৰাৰ কাৰণে আমি নিজে অতি অভিভূত হৈছোঁ। আৰু এনেকুৱা এটা প্ৰতিষ্ঠানত আমাক আদৰাৰ কাৰণে উদযাপন সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰতিষ্ঠান জ্যোতি প্ৰকাশন 1975 চনতে স্থাপন হৈ কৰিছিলোঁ আৰু লাহে লাহে আহি আমি এইটো অৱস্থা পাইছোঁহি। এতিয়া ভাষা সাহিত্যক কিমান দূৰ আমি সেৱা কৰিব পাৰিছোঁ সেইটো গুণী জ্ঞানীসকলে জানিব। ময়ো এটা ব্যক্তিগত কথা ক'ব বিচাৰিছোঁ। আমাৰ মূল অনুষ্ঠানটো ডিব্ৰুগড়ত অৱস্থিত। 2022 চনত আমি ৰূপালী জয়ন্তী অতিক্ৰম কৰিলোঁ আৰু এই মহাৰাজ জয়ন্তী সমাৰোহত আমাক সম্বোধনৰ কাৰণে আমি বৰ আনন্দিত আৰু উপকৃত হৈছোঁ। মোৰ প্ৰয়াত ককাইদেউ মাথা নাথাকদেৱে আজি প্ৰায় 35 বছৰ আগত আমাক কৈছিল, যিহেতুকে গুৱাহাটীখন উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ দলিস্বৰূপ আমাৰ গুৱাহাটীৰ
শাখা খুলিব লাগে তাকো মই দায়িত্ব দিলোঁ আৰু 1990 চনত আমি গুৱাহাটীত এটা শাখা মুকলি কৰিছিলোঁ আৰু আমি ডিব্ৰুগড়ত থাকোঁতে দেখিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি অসমীয়া বিভাগত কেইবাগৰাকীও নমস্য ব্যক্তি নমস্য সাহিত্যিক ইয়াত জড়িত হৈ আছে আজিও আমি তেওঁলোকৰ তেখেতসকলৰ নমস্য আৰু দাদাই মোক আৰু এটা কথা কৈছে পোন প্ৰথমতে আজি মহাৰাজৰ জয়ন্তী উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলকে আমাক ইয়ালৈ মাতি অনাৰ বাবে এইখিনি মৰম দেখুওৱাৰ বাবে আমি সকলোকে প্ৰথমতে আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ আমি আমাৰ চন্দ্ৰ প্ৰকাশৰ আজি বহু বছৰৰ পৰাই বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটোৰ লগত যথেষ্ট সম্পৰ্ক অতি ভাল সম্পৰ্ক বহু বছৰৰ পৰা গঢ়ি উঠিছে আৰু চন্দ্ৰ প্ৰকাশৰ পৰা অসমীয়া বিভাগৰ আগৰ মানে অধ্যাপকসকল যেনেকুৱা ধৰণে আমাৰ নমস্য ব্যক্তি ডক্টৰ মহেশ্বৰ নেগৰ কিতাপসমূহে আমি চন্দ্ৰ প্ৰকাশে তেখেতসকলৰ ন্যাসৰ যিখিনি কপিৰাইট আছে সেই আটাইখিনি গ্ৰন্থ আমি চন্দ্ৰ প্ৰকাশৰ পৰাই প্ৰকাশ কৰি আছোঁ তেনেদৰে আৰু বহু অধ্যাপকৰ বৰ্তমানত আমি বহুতৰে কৰি আছোঁ আৰু সেইকাৰণে এই বিভাগটোৰ লগতো আমাৰ বহুদিনৰ পৰাই অধ্যাপকসকলৰ লগতে যথেষ্ট সম্পৰ্ক আছে এইখিনিতে মই আমাৰ চন্দ্ৰ প্ৰকাশৰ বিষয়ে অলপমান কওঁ আজি মহাৰাজত জয়ন্তী সামৰণি উৎসৱ অনুষ্ঠানৰ এই বিশেষ সভাত মঞ্চত উপবিষ্ট মোৰ অগ্ৰজ আৰু অতিকৈ শ্ৰদ্ধাৰ প্ৰকাশকসকল সঞ্চালক আমাৰ শ্ৰদ্ধাৰ পাঠক ছাৰ আৰু সুধীবৃন্দ আজি মই এই মঞ্চত থিয় হৈ খুবেই গৌৰৱান্বিত বিশেষকৈ প্ৰকাশক হিচাপে আজি দুআষাৰ ক'বলৈ পাই মই অতি আনন্দিত বোধ হয় এনেকৈ ৰাজহুৱা সভাত মই প্ৰকাশক হিচাপে তেনেকৈ কৈ পোৱা নাই গুৱাহাটী বিশ্ববিদ্যালয়তে PhD গৱেষণাৰ কালচোৱাতে আমাৰ প্ৰকাশন সংস্থাই ইয়াত আমি গঢ় লৈ উঠিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰতে মই অতি অনুষ্টুপীয়াকৈ আৰম্ভ কৰিছিলোঁ PhD কৰি থাকোঁতেই আৰু আজি এই অনুষ্ঠানে পাণবজাৰত আমি আৰু এই অনুষ্ঠানত ভাগ ল'বলৈ পায় অংশগ্ৰহণৰ সুবিধাকণ পায় বৰ গৌৰৱবোধ কৰিছোঁ যে মহাৰাজৰ জয়ন্তী উৎসৱত অন্তত আমাক স্মৰণ কৰিছে বা আমাক ইয়াত অংশগ্ৰহণৰ সুবিধা এটা আমি পোৱাৰ কাৰণে নিশ্চিতভাৱে গৌৰৱবোধ কৰাৰ যথেষ্ট যুক্তি আছে আৰু যেতিয়া ইয়াৰ 100 বছৰ হ'ব তেতিয়াহ'লে সেই অনুষ্ঠানত হয়তো ভাগ লোৱাৰ কাৰণে আমি থাকিম নে নাথাকিম সেই কথাটো কোৱা বৰ মুস্কিল তথ্য এইটো কথা আমি যে অন্ততঃ মহাৰাজৰ জয়ন্তী আমি ভাগ ল'বলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ উল্লাসিত হৈছোঁ আৰু এই অনুষ্ঠানৰ লগত শিক্ষকসকল ছাত্ৰসকল একত্ৰিত হৈছে সেইটো এটা ডাঙৰ কথা প্ৰকাশকসকলক সম্বৰ্ধনা দিয়াৰ যি এক প্ৰচেষ্টা হাতত লৈছে সি স্বাভাৱিকভাৱে আমাৰ বিভাগ আৰু প্ৰকাশকসকলৰ মাজত পাৰস্পৰিক সদ্ভাৱ বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰোঁ ভাষা সংস্কৃতি অসমীয়া বিভাগৰ যেনেদৰে দায়িত্ব আছে অসমীয়া ভাষা সাহিত্য প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসমীয়া ভাষা সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তাৰ পৰিৱৰ্ধন সংবৰ্ধন আৰু বিৱৰ্তনৰ ক্ষেত্ৰত অসমীয়া বিভাগৰ যেনেদৰে বিশেষভাৱে ভূমিকা আছে তেনেধৰণে প্ৰকাশকসকলৰ এই ভাষা সাহিত্য সংস্কৃতিৰ সংৰক্ষণ প্ৰকাশন আৰু ভাষা সাহিত্যৰ বিস্তাৰিতভাৱে কিতাপৰ সৈতে বজাৰৰ পৰা পিতাই প্ৰথম কিতাপখন কিনি আনি দিছিল নে প্ৰথমতে শিক্ষকজনৰ লগত চিনাকি কৰিছিল আমাক সকলোকে নিশ্চয় প্ৰথম বজাৰৰ পৰা কিতাপখন কিনি আনি দিয়ে তাৰপিছত সেই কিতাপখন লৈ আমি স্কুললৈ যাওঁ কলেজলৈ যাওঁ বিশ্ববিদ্যালয়লৈ যাওঁ তাতে শিক্ষকজনক লগ পাওঁ মই এনেকৈ ভাবোঁ প্ৰথম প্ৰকাশকৰ লগতে আমাৰ সম্পৰ্ক কিতাপখন প্ৰকাশকৰ পৰা আনো
গতিকে কেইগৰাকীমান অসমৰ স্বনামধন্য প্ৰকাশনৰ প্ৰকাশক আজি এনেধৰণে আদৰিব পাই আমি আনন্দিত হৈছোঁ। আমাৰ ছাত্ৰ প্ৰতিম অমৃতক মৰম যাচিছোঁ, শ্ৰদ্ধেয় প্ৰকাশক কেইজনক সেৱা যাচিছোঁ। আমি প্ৰকাশকৰ এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। লেখকৰ লগত পাঠকৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো স্থাপন কৰে প্ৰকাশকে, আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিকাশত প্ৰকাশকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আৰু সেয়ে আমি প্ৰকাশকক সম্বৰ্ধনা আজি জ্ঞাপনৰ এটা অনুষ্ঠান ইতিমধ্যে আমি পালন কৰিছোঁ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। বিশিষ্ট অতিথি, উদ্বোধক আৰু মৰমৰ প্ৰাক্তন ছাত্ৰসকলক মোৰ শ্ৰদ্ধা আৰু মৰম জনাই বৰ্তমান আমাৰ সন্মুখত থকা আমাৰ সকলো সতীৰ্থৰ প্ৰতি মই প্ৰথম মোৰ আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই সহযোগ আৰু সহযোগিতাই বিভাগটোৰ উত্তৰৰ গতি ক্ষিপ্ৰতৰ কৰিব বুলি আশা ৰাখি আজিৰ এই মুকলি সভা আৰম্ভ কৰি লৈছোঁ। কাৰ্যসূচীমতে আছে আমাৰ সভা উদ্বোধন, আৰু সভাত এই উদ্বোধনী ভাষণ প্ৰদান কৰিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় শ্ৰদ্ধেয় ৰমেশ চন্দ্ৰ ডেকাই। মই কৈছোঁ যে কটন বিশ্ববিদ্যালয়ৰ ৰমেশ চন্দ্ৰ ডেকা একালত তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক আছিল, আৰু ভৰালী ছাৰে তেওঁৰ কাষত যেতিয়া ছাৰৰ কাষত আহি যেতিয়া ৰমেশ চন্দ্ৰ ডেকা বহিছে, ছাৰে ভাবিছে কোনোবা ছাত্ৰ আহি বহিছে। মই ক'লোঁ ছাৰ এওঁৱে ভাইচ চেঞ্চেলাৰ। আজি এই অনুষ্ঠানলৈ নিমন্ত্ৰিত অধ্যাপক নগেন ঠাকুৰ ছাৰ, অধ্যাপক শৈলেন ভৰালী ছাৰ আৰু অধ্যাপক নাৰায়ণ দাস ছাৰ, মঞ্চৰ সন্মুখত উপস্থিত বিশিষ্ট ব্যক্তিসকল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু উপস্থিত ৰাইজ, অতি সংগ্ৰামৰ মাজেৰে অসমত অসমীয়া ভাষা প্ৰতিষ্ঠিত হৈছিল। সংগ্ৰামৰ বিষয়ে আমি জানো। ব্ৰিটিছ অহাৰ পিছত আমাৰ অসমীয়া সমাজে কিমান কষ্ট কৰি অসমীয়া ভাষাটোৰ ভিত্তিত আমি আজি এই মঞ্চত তিনিগৰাকী আমাৰ শিক্ষাগুৰু তথা প্ৰাক্তন ছাত্ৰক আমি ইয়াতে এই তিনিটা বঁটা প্ৰদান কৰিম। তাৰে ভিতৰত প্ৰথম বঁটাটো হৈছে মহাৰাজত জয়ন্তী বঁটা, আৰু এই বঁটাটোৰ কাৰণে আমাক যিখন কমিটি, সেই কমিটিখনে তেওঁলোকে নাম প্ৰস্তাৱ কৰি পঠিয়াইছে, অধ্যাপক শৈলেন ভৰালী, আৰু সেই উপলক্ষে আমি এই মঞ্চত আমি তেখেতলৈ মহাৰাজত সন্মান প্ৰদান কৰিম। কটন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক ডেকা,
বিশিষ্ট অতিথি ডক্টর গুজ্জ হাজৰিকা, নিমন্ত্রিত অতিথিসকল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুণী জ্ঞানী অধ্যাপক অধ্যাপিকাসকল, বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনতে মই মহাৰাজৰ জয়ন্তী উদযাপন সমিতিলৈ মোৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ মোক এই বিশেষ সন্মানৰ বাবে নিৰ্বাচন কৰাৰ কাৰণে। সমিতিয়ে প্ৰদান কৰা এই সন্মান মই মোৰ জীৱনৰ এক সম্পদ ৰূপে গ্ৰহণ কৰিছোঁ। এই বিভাগটোতে তিনিজন এজন সাংসদ খালেকুদ্দিন, স্বয়ং সভাপতি অসম সাহিত্য সভাৰ, আৰু সিফালে আছে মোৰ ছাত্ৰ যদিও অতি মৰমৰ বিশ্বজিৎ ফুকন আৰু পৰমানন্দ আছে। মোৰ ছাত্ৰ আছিল এইখন বিশ্ববিদ্যালয়ত সোমোৱাৰ প্ৰথম কামটোৱেই মই পৰমানন্দ ৰাজবংশীৰ লগতে কৰিছিলোঁ। 100 বছৰৰ অসমীয়া কবিতা এখন আলোচনী উলিয়াইছিল। যি নহওক আৰু উপস্থিত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰকৃতৰে বঁটা পালে মানুহৰ মন ভাল লাগে, কিন্তু মোৰ মনটো ভাল লগা নাই, কাৰণ মোৰ কিতাপৰ সংখ্যা খুব এটা বেছি নহয়, 14খন বা 15খন হ'ব। 2খন প্ৰকাশৰ পথত আছে, 16খন হ'ব জীৱন। আৰু এতিয়া সেইকাৰণে কোনো বঁটাই আনন্দ নিদিয়ে। মুখ্য অতিথি অধ্যাপক হিন্দী ছাৰ কৈছে, তেখেত ইয়াতে উপস্থিত থাকিব নোৱাৰিলে। কটন মহাবিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া, অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকাদেৱ, মহাৰাজা জয়ন্তী সন্মান আৰু প্ৰতাপ পাব অধ্যাপক কল্যাণ ভৰালী ছাৰ আৰু অধ্যাপক নগৰ ঠাকুৰ ছাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিধায়ক পৰমানন্দ ৰাজবংশী, প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা দেৱ, প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, প্ৰাক্তন ছাত্ৰ তথা সাংসদ অতুল খালেক ডাঙৰীয়া, প্ৰাক্তন ছাত্ৰ তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰপ্ৰসাদ মিউজিয়াম, য'ত লাইব্ৰেৰীৰ কথাটো নাহে। লাইব্ৰেৰী আমাৰ অজস্ৰ হৈছে, কিন্তু বুক এক্সিবিশ্যন চেণ্টাৰ এটা লাগে বা আমাৰ আলোচনীবিলাকৰ এটা এক্সিবিশ্যন চেণ্টাৰ লাগে। গতিকে এনেকুৱা ধৰণৰ কামবিলাক কৰিবলগীয়া আছে। আৰু এটা মই ভাবোঁ যে অসমৰ চুকে কোণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন বিষয়ক লৈ বহু আলোচনী, স্মৃতি গ্ৰন্থ, অভিনন্দন গ্ৰন্থ এনেকুৱাবিলাক প্ৰকাশ পায় বিভিন্ন বিষয়ক লৈ। আজি এতিয়া মই দেখিছোঁ আমাৰ যোৱাকালি ইয়াত স্মৰণিকা উদ্বোধন হৈছে বা স্মৃতি গ্ৰন্থ উন্মোচন হৈছে। এনেকুৱা ধৰণে অসমৰ চুকে কোণে বিভিন্ন ধৰণৰ ঠাইত এনে আলোচনী, এনে স্মৃতি গ্ৰন্থ উন্মোচন হৈ আছে, কিন্তু হৈ আছে আৰু সেইবিলাক নাইকিয়া হৈ গৈ আছে। সেই যে আলোচনীসমূহত ইমান গুৰুত্বপূৰ্ণ কথাবিলাক আছে। আজি মই দেখিছোঁ থাউকতে যে যিখন মহাৰাজত কৌৰৱ বুলি ওলাইছে, তাত যথেষ্ট সংখ্যক গুৰুত্বপূৰ্ণ বিষয় আছে। যিসকলে সংসদৰ কাৰ্যবিৱৰণী চাই থাকে, চাব যে তামিলনাডুৰ বেছিভাগ সাংসদ এনেকুৱা নহয় যে তেওঁলোকে হিন্দী তেওঁলোকে নকয়, কিন্তু ইংৰাজী নাজানে, কথাটো তেনেকুৱা নহয়। তামিলনাডুৰ বেছিভাগ সাংসদে প্ৰায় তামিলত বক্তব্য ৰাখে। মহাৰাষ্ট্ৰৰ সাংসদসকল তেওঁলোকে হিন্দীতো কয়, ইংৰাজীতো কয়, কিন্তু একে সময়তে তেওঁলোকে মাৰাঠাতো যথেষ্ট বক্তব্য ৰাখে। পশ্চিমবংগৰ সাংসদসকলে বাংলাত বক্তব্য ৰাখে। আমাৰ হীনমন্যতাই হওক বা আমাৰ ৰাজ্যখনৰ সংবাদ মাধ্যম আৰু জনগণে যি পৰিৱেশ সৃষ্টি কৰি ৰাখিছে, তাৰ কাৰণে বিভিন্ন কাৰণত অসমীয়া সংসদত উচ্চাৰিত বৰ কম হয়। একেবাৰে নহয় বুলি মই নকওঁ। 3 বছৰ পিছতহে
তেতিয়া মই হঠাৎ এদিন চালোঁ যে আপুনি অসমীয়াত ক'ব খুজিলে ক'ব পাৰে 3 বছৰৰ পিছৰ পৰা কাৰণ কণ্টিনিউ ধাৰাবাহিকভাৱে আমি কৈ থকাৰ কাৰণে 3 বছৰৰ পিছত অনুবাদক হোৱা গৈছে অসম বিশ্ববিদ্যালয় আছাম ইউনিভাৰ্চিটি যিখন নাম অসম বিশ্ববিদ্যালয় কিন্তু তাৰ মূল চৌহদত এতিয়া অসমীয়া বিভাগ নাহল কাৰ ভুল কোন চৰকাৰ সেইবোৰ আলোচনাত কৈ নাযাওঁ জাষ্ট মনত পৰিছে কাৰণে কথাটো কৈছে বিশ্বভাৰতীত এখন এটা অসমীয়া বিভাগ আছে এটা আজিলৈকে পূৰ্ণাংগ হোৱা নাই মই মোৰ এগৰাকী সন্মানীয় ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰ ঘৰলৈ গৈছিলোঁ গৈ তেখেতক মই সেৱা কৰিছিলোঁ বাইদেউকো সেৱা কৰিছিলোঁ তাৰপিছতে ছাৰে মোক ক'লে যে বৰ্মা আজি এটা কথা হ'ল নহয় তুমি খুব ভাল দিনত আহিছা বোলে কি দিন ছাৰ বোলে আজি আমাৰ দুয়োৰে 59 বছৰ বিবাহ বাৰ্ষিকী এতিয়া সেই কথাখিনি কোৱাৰ লগে লগে আমি কিছু অন্তৰংগ আলাপ কৰি মই আজি আহিছোঁ তাৰ পৰা বাহিৰে বাহিৰে আমাৰ এই পবিত্ৰ অনুষ্ঠানলৈ মই সদায় আপোনালোককো সেই কথাটোৱে হয়তো মানি ল'ব যে বহুত তীৰ্থস্থান আছে পৃথিৱীত সকলো গৈছে আমিও গৈছোঁ কিছু কিছু তীৰ্থস্থানলৈ কিন্তু কিয় জানো মোৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থস্থানখনৰ নাম হৈছে পাঠশালা পাঠশালা মই পঢ়া প্ৰথম প্ৰাইমেৰী স্কুলখন আচলতে বিশ্ববিদ্যালয়লৈ আহি আমি পাছ কৰি যোৱা প্ৰায় ইয়াত এডমিশ্যন লোৱা বা ওলাই যোৱাৰ প্ৰায় 25 বছৰ হ'ল আজি কৃষ্ণচূড়া খোলাৰ এই সময়ত কৃষ্ণচূড়াৰ দেশলৈ আহি আমি অতীতক ৰোমন্থন কৰিছোঁ আৰু এটা নতুন অনুভৱ লাভ কৰিছোঁ তাৰ লগতে কিন্তু এটা কথা মনলৈ আহিছে যে বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ পৰা ওলাই যোৱা সময়ছোৱাত সমাজখনৰ প্ৰতি জাতিটোৰ প্ৰতি ভাষাটোৰ প্ৰতি এটা দায়বদ্ধতা আমি অনুভৱ কৰি ওলাই যাওঁ আৰু এই দায়বদ্ধতাই অসমীয়া বিভাগৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলক য'তেই তেওঁলোক থাকে নিজ নিজ ক্ষেত্ৰত সমাজৰ প্ৰতি কাম কৰিবলৈ সদায় অনুপ্ৰাণিত কৰি মঞ্চত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া মঞ্চত উপস্থিত আছে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আমাৰ সকলোৰে অগ্ৰজ প্ৰতীক মোৰ শিক্ষাগুৰু পৰমানন্দ ৰাজবংশী ডাঙৰীয়া মোৰ বন্ধু শংকৰ প্ৰসাদ ৰায় মোৰ ভাতৃপ্ৰতীক পৰ্বতৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন সাংস্কৃতিক সন্ধিয়াটো উদ্বোধন কৰিবলৈ আহ্বান জনালোঁ পবিত্ৰ আমাৰ বিভাগৰ 99 চনত তেওঁ ওলাইছে তেনেই ডেকা ল'ৰা আৰু তেওঁৰ প্ৰতিভা এতিয়া ভাৰতৰ পৰিসীমা পাৰ হৈছে মই কৈছোঁ যে তেওঁৰ এই নাটৰ যিটো ধাৰা সেই ধাৰাটো আনকি অমিতাভ বচ্চনৰ দৰে মানুহেও তেওঁক শলাগিবলৈ মাতি লৈ গৈছে গতিকে মই ভাবোঁ যে তেওঁ আমাৰ বিষয় যুৱকৰ কাৰণে বিশেষ গৌৰৱ আৰু আজি তেওঁ আমাৰ নাট প্ৰদৰ্শনেৰে আমাৰ এই সতীৰ্থসকলক নিশ্চয় তেওঁ উৎসাহিত কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ পবিত্ৰলৈ মোৰ ইয়া ভৰা আশীৰ্বাদ যাচিছোঁ বিভাগৰ ছাত্ৰ এজন হৈ বিভাগৰ এটা অনুষ্ঠান মই মুকলি কৰিবলৈ পাইছোঁ বিশেষ দীঘলীয়া নকৰোঁ এখন নাটক আৰোহণ এইখন নাটকৰ নাম প্ৰথমতে আছিলে গান ভাৰ্চেছ গান সম্ভৱ নহয় স্বাধীনতাৰ মানচিত্ৰ কি চাৰি সীমা কি হ'ব এই মুদ্ৰা ব্যৱস্থা কি হ'ব স্বাৰ্থপৰ স্বাৰ্থপৰ স্বাধীন